আজি সানডে আৰু সেইকাৰণে ভাবিলোঁ ঘৰলৈকে যাওঁ মানে অহাকালি মানডেও আমাৰ বন্ধ কাৰণ আছে জেনেৰেল ফ্ৰেছাৰ্ছ আৰু মই নাযাওঁ চ' সেই বুলি ৰুমৰ পৰা ওলালোঁ আৰু আহি পালোঁহি জালুকবাৰী আৰু মই গৈ পোৱাৰ অলপ পিছতে বাও আহি পালে মানে আমি আজি আবেলি ক'ৰবাত যাম চ' সেইকাৰণে বাও আহিছে কি আনিছা খাবৰ কাৰণে অকল ব্ৰেড তোমাৰ লাজ নালাগে ব্ৰেড লৈ আহিছা হা আৰু তাৰপিছত মই সকলোৰে বাবে বনালোঁ চাহ কাৰণ মই যিহেতু মানে বেছি মানুহৰ কাৰণে বনোৱা হেবিট নাই চ' মই একো আইডিয়াই নাপালোঁ বনাব লাগিছিল 6জন মানুহৰ কাৰণে খাব পালোঁ আমি 3জন তাৰপিছত ইমান বৰষুণ দিলে এতিয়া আমি চববিলাক ৰেডি হৈছোঁ বিকজ কোনো ৰিলেটিভৰ ঘৰত যাওঁ চ' সেইবুলি আমি ঘৰৰ পৰা ওলালোঁ আৰু আবেলি ব্ৰিজৰ এইখিনি ঠাইত ইমান বেছিয়ে ধুনীয়া লাগে আৰু মই গৈ একো ৰেকৰ্ড কৰা নাই আৰু আহি পাওঁতে হৈছিল ৰাতি চ' সেয়াই আৰু লগ পাইছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত আজিকালি শ্বৰ্ট ভিডিঅ' ইমান দিয়াই নহয়